Hello students, welcome to eTalent online. আমি ইংলিছ ক্লাছ কৰি আছো। ক্লাছ আৰম্ভ কৰাৰ আগত আমি সদায় যি পঢ়িম যি কৰিম জীৱনত we have to think I can. মই ভাবো, মই পাৰো বুলি আমি ভাবিব লাগিব। বুজিছানে? Because your I can is more important than your IQ. বহুতৰ IQ হয়তো জন্মগতভাৱে বহুত বেছি হ'ব পাৰে, কিছুমানৰ হয়তো অলপ এভাৰেজ হ'ব পাৰে, কম নাথাকে সাধাৰণতে। কিন্তু বহুত ল'ৰা ছোৱালীয়ে মই নোৱাৰিম নেকি, মোৰ কাৰণে বৰ টান, এনেকুৱা ধৰণৰ ভাৱ এটা লৈ থাকে, যাৰ ফলত তেওঁলোকে নিজৰ একাডেমিক কেৰিয়াৰত সদায় পিছ পৰি যায় বা অন্যান্য ক্ষেত্ৰতো পিছ পৰি যায়। কিন্তু যদি তুমি ভাবি লোৱা যে yes I can, মই পাৰিম, then you will be able to do that definitely. So এইখিনি কথাৰে আৰম্ভ কৰিব ওলাইছো যে টেন্সৰ ক্লাছ। বহুত ল'ৰা ছোৱালীয়ে ভাবি থাকে যে ছাৰ টেন্স নোৱাৰো, কৈ থাকে মোক ছাৰ টেন্সটো বুজি পোৱা নাই, ছাৰ টেন্সত প্ৰব্লেম আছে, বা বহুতে টেন্স বৰ দিগদাৰ পাওঁ এইবিলাক, এনেকুৱা ধৰণৰ ভাবে। নো, ইউ হেভ টু থিংক আই কেন, মই পাৰিম এই বুলি ভাবিব লাগে। চ' পাৰিম বুলি ভাবা আৰু ধুনীয়াকে ক্লাছ লোৱা, ধুনীয়াকে পাৰিবা তোমালোকে। আমি বেচিকৰ পৰা আৰম্ভ কৰিম, একেবাৰে এডভান্স নকৰো, একদম বেচিক কথা কিছুমান আৰম্ভ কৰিম। গ্ৰেজুৱেলি আমি তাৰ ডিফিকাল্টি লেভেল টান বস্তুবিলাক ল'ম, কিন্তু প্ৰথম ক্লাছ আজি টেন্সৰ সহজবিলাক শিকিম। তো চোৱা, টেন্স, মোৰ নামটো দিয়া আছে মানস ছাৰ, নিশ্চয় জানা তোমালোকে। আৰম্ভ কৰো আহা। সকলোৱে জানো ক্লাছ 4, 5, 6 এনেকুৱাত শিকি আহিছো, আমি 7, 8লৈকে শিকি আহিছো টেন্স তিনি প্ৰকাৰৰ: পাষ্ট, প্ৰেজেন্ট, ফিউচাৰ। পাষ্ট অতীত, প্ৰেজেন্ট বৰ্তমান, ফিউচাৰ ভৱিষ্যত, নহয় জানো? তো ইয়াত লিখা আছে চোৱা, এই তিনিটা টেন্সৰ 4টাকে সাব কেটেগৰী থাকে। এই সাব কেটেগৰী কেইটা তোমালোকে মনত ৰাখিব লাগিব। আছে চাগে, কাৰণ তলৰ ক্লাছবিলাকত শিকাই হয় এইবিলাক। সাব কেটেগৰী বিলাক কি? ইনডেফিনিট, কন্টিনিউয়াস, পারফেক্ট, পারফেক্ট কন্টিনিউয়াস। যদি প্রেজেন্ট টেন্সৰ সাব কেটেগৰী সোধা হয়, প্রেজেন্ট ইনডিফিনিট, প্রেজেন্ট কন্টিনিউয়াস, প্রেজেন্ট পারফেক্ট, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস। পাস্টৰ যদি সাব কেটেগৰী সোধা হয়, past indefinite, past continuous, past perfect continuous, and in case of future, this future indefinite, future continuous, future perfect continuous. ভাল কথাটো কৈ দিওঁ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ শিকিবই নালাগে আমি, এইটো এটা বনাছ, ভাল কথা আমাৰ। এই কিয় শিকিব নালাগে? বিকজ জেনেৰেলি পিপল ডোন্ট ইউজ সেন্টেন্সেছ ইন ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ, গতিকে এইটো কাইণ্ড অফ অবছলেট থিং, মানে আজিকালি ব্যৱহাৰ নোহোৱা বস্তু। গতিকে আমি 3, 4 গুণ 12টা টেন্স শিকিব লাগে নিয়ম মতে, কিন্তু আমি 11টা শিকিলেই হ'ল। এইটো এটা ভাল কথা, নহয় জানো? আহা, চ' ইয়াত প্ৰেজেন্ট টেন্সৰ সাব কেটেগৰী কেইটা আকৌ লিখাই আছে ধুনীয়াকে। প্ৰেজেন্ট ইনডেফিনিটক আকৌ সিম্পল প্ৰেজেন্ট বুলিও কোৱা হয়, যেনেকে পাষ্ট ইনডেফিনিটকো কোৱা হয় সিম্পল পাষ্ট, ফিউচাৰ ইনডেফিনিটকো কোৱা হয় সিম্পল ফিউচাৰ বুলি। চ' এইকেইটা আমি ক'লোৱেই। কিন্তু কিয়নো ইনডেফিনিট কোৱা হয়, কিয়নো কণ্টিনিউয়াছ কোৱা হয়, কিয় পাৰফেক্ট কণ্টিনিউয়াছ কোৱা হয়, সেইটোৰ এটা কি বুজায় সেইটো মই তোমালোকক কৈ দিওঁ আহা আছে। বহুতে জানে এই সাব কেটেগৰিজ বিলাক জানে, বাট দে ডোন্ট নো দ্য সিগনিফিকেন্স অফ দিজ নেমস না। এই কিয়নো দিয়া হ'ল? বেলেগ নামটো দিব পাৰিলেহেঁতেন, নোৱাৰিলেহেঁতেন জানো? কিয় এইকেইটা নাম দিয়া হৈছে মই কওঁ শুনা। ইনডেফিনিট, ইনডেফিনিট মানে ডেফিনিট নহয়। ডেফিনিট মানে কি? নিৰ্দিষ্ট, নিৰ্দিষ্ট নহয়। I play football, মই ফুটবল খেলো। I study, মই পঢ়ো। He sings songs, সি গীত গায়, সি গান গায়। She cooks very well, বৰ টেষ্টি বনাই তাই। এতিয়া চোৱা, এইবিলাক কথা কওঁতে আমি জানো টাইমটো কৈছো, টাইমটোৰ দৰকাৰ হৈছে নেকি? যেতিয়া মই কৈছো যে I study, মই পঢ়ো, মই কৈছো নেকি মই কেতিয়া পঢ়ো? নাই কোৱা, নহয় জানো? এই বা তুমি বুজি পোৱা নাই কেতিয়া পঢ়ো, কোনো টাইমটোৰ কথা তুমি বুজি পোৱা নাই। তুমি জানা যে I study বুলি ক'লে কি বুজিছে? যে এওঁ পঢ়ে, এই মানুহজনে পঢ়া শুনা কৰে তাৰমানে। যদি মই কৈছো যে she cooks very well, she cooks very tasty food, তাই বৰ ধুনীয়া টেষ্টি আহাৰ বনায়,
কেতিয়া বনায়? You don't know the definite time. So the time is not shown definitely. Time may not be shown definitely. ক'ৰবাত definitely দেখাবও পাৰে, কিন্তু বহু ক্ষেত্ৰত definitely নিৰ্দিষ্টভাৱে টাইমটো কোৱা নহ'বও পাৰে, নোকোৱাকৈ চলি যায়। তেনেকুৱা চেণ্টেন্স বিলাকৰ কাৰণেই যিহেতু টাইমটো কোৱা নহয় definitely, therefore the name is present indefinite. প্ৰেজেণ্টত হৈছে কোনোবা এটা সময়ত, কোনটো সময়ত হৈছে that is not important. Okay? Significance বুজি পালা? পিছৰটো কৈছে present continuous. It is easy, সহজ। Continuous, continue হৈ আছে, চলি আছে। Present timeত যিবিলাক action চলি আছে, সেইবিলাকে হৈছে present continuous tense. Present perfect, perfect কি বস্তু আকৌ? Perfect, perfect হোৱা মানে কি completed হোৱা বুজায়, সম্পূৰ্ণ হৈ গ'ল। Present timeত এটা action সম্পূৰ্ণ হৈছে। যেনে আমি অমুক লেচনটো শিকিলো, আমি এই পাঠটো পঢ়িলো, নহয় জানো? মই ছবিখন আঁকিলো, অঁকা কামটো হৈ গ'ল। প্ৰেজেণ্ট টাইমত কামটো হৈ গৈছে, সেইটো বুজাবৰ কাৰণে প্ৰেজেণ্ট পাৰফেক্ট, মানে যিটো একশ্যন পাৰফেক্ট হৈ গ'ল, কমপ্লিট হৈ গ'ল, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চ' নেক্সট আহিল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কিয়? একশ্যনটোৰ আগতে আৰম্ভ হ'ল, বৰ্তমানলৈকে চলি আছে। মই দেখাইছো চোৱা, একশ্যনটো আৰম্ভ হ'ল এই পইণ্টটোত, এইটো ধৰি লোৱা 2000, ধৰি লোৱা 2022, মই এইখন স্কুলত 2022ৰ পৰা পঢ়ি আছো, এইটো বুজাব গৈছো। এতিয়া একশ্যনটো আৰম্ভ হ'ল, হৈ আজি 2026 পাই গলো হৈ। একশ্যনটো ইয়াত শেষ হৈ গৈছে জানো? নাই, ই চলি থাকিব, হয়নে? চলি থাকিব। চ' দিছ পাৰ্ট, এই 2025ৰ আগলৈকে এইটো হৈ গ'ল কি? পাৰফেক্ট, কমপ্লিট হৈ গ'ল, and this part is still continuing. নহয় নে? এইটো চলি আছে, কণ্টিনিউ হৈ আছে। এটা পাৰ্ট পাৰফেক্ট হ'ল, আনটো পাৰ্ট কণ্টিনিউ হৈ আছে। therefore present perfect continuous. বুজি পালা? নিশ্চয় এই নামকেইটা কিয় আহিল তাৰ চিগনিফিকেন্সটো বুজি পাইছা? যদি কিবা ডাউট আছে, ইউ কেন কণ্টেক্ট আছ, কণ্টেক্ট কৰিবা, আমাৰ ৱেবছাইটত কণ্টেক্ট কৰিব পাৰিবা, কমেণ্ট দিবা তোমালোকে। Indefinite tense, present indefinite tense or simple present tense কি বস্তু হয় সেইখিনি অলপ শিকিম, কিন্তু তাৰ আগতে আমি জানি লোৱা ভাল, tense is all about verb. tense মানে কি? কাৰ লগত জড়িত? ভাৰ্বৰ লগত জড়িত। ভাৰ্ব কি? ভাৰ্ব is an action word. আমি ইংলিছত যিমান বিলাক ৱৰ্ড পাওঁ, সেই ৱৰ্ড বিলাকক আমি পাৰ্টছ অফ স্পীচেৰে ভাগ কৰিব পাৰোঁ, নহয় জানো? নাউন, pronoun, adjective, verb, adverb, preposition, conjunction, interjection, নহয় জানো? এই 8টা ভাগত আমি ভাগ কৰিব পাৰোঁ। চ' এই ভাৰ্ব বিলাক, যিবিলাক বিভিন্ন ৱৰ্ড আছে, সেই ৱৰ্ড বিলাকৰ কোনবিলাক ভাৰ্ব? যিবিলাক ভাৰ্বে এটা একশ্যন কৰা বা হোৱা বুজায়। সেই ভাৰ্ব বিলাকৰ বিভিন্ন ফৰ্ম আছে। কোনটো ফৰ্মত বহিব? টেন্স শিকা মানে কোনটো ফৰ্মত বহিব সেইটোৱে শিকা। অ'কে, একো টান বস্তু নহয়। মুঠতে এই ভাৰ্ব বিলাকৰ কোনটো ফৰ্ম বহিব? ভাৰ্বটোৰ লগত এছ বহিব নেকি, নে ভাৰ্বটো যেনেকে আছে তেনেকেই বহিব, নে ভাৰ্বটোৰ লগত ING লাগিব, নে ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত বহিব? All these are to be learned here in this lesson. আমি এই পাঠটোত সেয়াই শিকিম, এই ক্লাছটোত সেইবিলাক কথা শিকিম। চাওঁ প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্সৰ কেইটামান চেণ্টেন্স মই ইয়াত লিখি থৈছো। সেই চেণ্টেন্স কেইটা অকণমান আমি চাওঁ। ফৰ এক্সাম্পল দিয়া আছে, I always go to school. ইয়াত ভাৰ্ব কোনটো বাৰু? ইয়াত ভাৰ্ব হৈছে go. We study our lessons every day. আমি প্ৰতিদিনে আমাৰ লেচন্স বিলাক পঢ়ো। কোনটো ভাৰ্ব? কোনটো? পঢ়া কামটো কোনে বুজাইছে? ষ্টাডি, নহয় জানো? এটা একশ্যন হোৱা বুজাইছে। You work hard, work very hard. You work very hard. তুমি বৰ পৰিশ্ৰম কৰা। কোনটো ৱৰ্ডে একশ্যন বুজাইছে? কোৱাচোন। ইউৱে বুজাইছে, ভেৰিয়ে বুজাইছে, হাৰ্ডে বুজাইছে, নে ৱৰ্কে বুজাইছে? কোনটোৱে বুজাইছে? ৱৰ্কে বুজাইছে, নহয় জানো? ইউ ৱৰ্ক, তুমি কাম কৰা। ৱৰ্ক নাউন হিচাপে ইউজ হ'ব পাৰে, কিন্তু ইয়াত ইউজ হৈছে ভাৰ্ব হিচাপে, কাৰণ ই কিবা এটা কৰা বুজাইছে। They play badminton every afternoon. Play, ইয়াত ভাৰ্ব কোনটো হ'ব? প্লে। সিহঁতে প্ৰত্যেক আবেলি বেডমিণ্টন খেলে। So play is the verb here. এই ভাৰ্বটো
এতিয়া ভাৰ্বৰ এটা ভাৰ্বৰ আমি কেইবাটাও ৰূপ পাব পাৰোঁ। ধৰি লওক go এটা ভাৰ্ব, গোৰ past form আমি জানো went, ভাৰ্বৰ লিষ্ট আমি শিকিছো। past participle কি gone, ইয়াৰ লগত যদি ing লগাই দিয়া কি হৈ যাব going, আকৌ যদি ভাৰ্বটোৰ লগত s লগাই দিয়ে এইটো es হৈ যায় goes হৈ। সো আচলতে এটা ভাৰ্বৰ আমি কেইটা 3 2 5টা ফৰ্ম পাব পাৰো। ওকে, ইয়াত কোনটো ফৰ্ম বহিছে ন, ইয়াক আমি ভাৰ্ব 1 বুলি ক'ব পাৰো বা ভাৰ্বৰ বেছ ফৰ্ম বুলি ক'ব পাৰো। went হৈছে ভাৰ্বৰ পাষ্ট ফৰ্ম বা ভাৰ্ব 2, gone হৈছে পাষ্ট পাৰ্টিচিপল, তাক ভাৰ্ব 3 বুলি ক'ব পৰা যায়। going ভাৰ্বৰ ing ফৰ্ম ভাৰ্ব 4 বুলি ক'ব পৰা যায়। goes ভাৰ্বৰ s ফৰ্ম, ইয়াক ভাৰ্ব 5 বুলি ক'ব পৰা যায়। ইমান কমপ্লেক্সলৈ নোযোৱাকৈ চলি যায় অৱশ্যে। এতিয়া চাওঁ, চোৱা ইয়াত চোৱা ভাৰ্বটো আছে ইয়াত go, আৰু go আছে বেছ ফৰ্মত। বেছ ফৰ্ম মানে কি মূল যিটো ফৰ্মত ভাৰ্বটো থাকে that is বেছ ফৰ্ম। verb 1 you can call it verb 1 বা ভাৰ্বৰ বেছ ফৰ্ম বুলি ক'ব পাৰি। study এইটো ভাৰ্বৰ বেছ ফৰ্ম, work ইয়াতো ভাৰ্বৰ বেছ ফৰ্ম আছে, play ইয়াতো ভাৰ্বৰ বেছ ফৰ্ম আছে। আকৌ আমি চাওঁ আৰু কেইটামান সেন্টেন্স চাওঁ। she teaches us mathematics, she teaches তাই আমাক maths শিকায়, তেখেতে আমাক mathematics শিকায়। he plays football, play ভাৰ্বটো প্লে ভাৰ্বৰ লগত s লাগিছে। carelessness causes accidents, অসাৱধানতাই দুৰ্ঘটনাৰ সৃষ্টি কৰে, cause মানে সৃষ্টি কৰা হয়। এতিয়া চোৱা ইয়াতো s লাগিছে, ইয়াতো s লাগিছে, ইয়াতো s লাগিছে, নহয়নে? সো আগৰ কিতাত কিন্তু ভাৰ্বৰ বেছ ফৰ্ম বহিছিল, ইয়াত কিন্তু ভাৰ্বৰ লগত ভাৰ্বৰ s ফৰ্ম বহিছে। s লাগিছে মানে কি ভাৰ্বৰ s ফৰ্ম বহিছে। ওকে, এতিয়া ইয়াত চোৱা পেটাৰ্ণ লিখা আছে। সিম্পল প্ৰেজেন্ট টেন্সত ভাৰ্বৰ পেটাৰ্ণটো কি হয়, যে সাবজেক্ট থাকে, সাবজেক্ট থাকিবই লাগিব। এভৰি সেন্টেন্স হেজ এ সাবজেক্ট, সাবজেক্ট থাকিবই লাগিব। তাৰপিছত ভাৰ্ব থাকে, ভাৰ্বটো কি ফৰ্মত থাকে, ইয়াত চোৱা ভাৰ্বৰ বেছ ফৰ্ম বহিছে, অনলি ভি লিখিছো মানে বেছ ফৰ্ম। বেছ ফৰ্ম মানে কি মূল যিটো ফৰ্ম, যেনে go আছিলে কাম, ৰাইট, ডু, হয় বেছ ফৰ্ম নহলে ভাৰ্বৰ এছ ফৰ্ম বহে। চোৱা ইয়াতো যেনেকে এছ বহিছে, ইয়াৰ আগতে বেছ ফৰ্ম বহি আছিলে। এণ্ড সাবজেক্ট প্লাছ এম ইজ আৰ, অকল এম বা ইজ বা আৰ থাকি পেলাই অন্য যদি কোনো ভাৰ্ব নাথাকে, যেনে হি ইজ এ ডক্টৰ, তেওঁ ইজ এ ডক্টৰ, ইয়াত অন্য ভাৰ্ব বহিছে জানো, নাই বৰা। I am a student, মই এজন ষ্টুডেণ্ট, ভাৰ্ব ইয়াত কি অকল এম টু আৰু ইজ টু। চ' এম বা ইজ বা আৰ যদি অকলে আছে, যদি অন্য কোনো ভাৰ্ব নাই, আৰু যদি মেইন ভাৰ্ব বহিলে ভাৰ্বৰ বেছ ফৰ্ম বা এছ ফৰ্ম যেতিয়া বহিব, তেতিয়া তাক কোৱা হয় চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্স। অ'কে, চিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্স কেনেকে আমি ডিটাৰমাইন কৰিম, কোনটো টেন্স কেনেকে গম পাম। ভাৰ্বটো চাম প্ৰথমতে, ভাৰ্বটো কি ফৰ্মত আছে। যদি অকল এম ইজ আৰ আছে, অন্য কোনো ভাৰ্ব নাই, দেন ইট ইজ প্ৰেজেন্ট ইনডেফিনিট টেন্স। অৰ যদি ভাৰ্বটোৰ মেইন ভাৰ্ব আছে তাত, আৰু মেইন ভাৰ্বটো যদি বেছ ফৰ্মত আছে বা এছ ফৰ্মত আছে, দেন ইট ইজ চিম্পল প্ৰেজেন্ট টেন্স অৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স। ক্লিয়াৰ হ'ল? এতিয়া চোৱা, মনত প্ৰশ্ন আহিব পাৰে যে ছাৰ ইয়াত যে ভাৰ্বৰ বেছ ফৰ্ম দিলে বা আগৰ সেন্টেন্স কেইটাত বেছ ফৰ্ম আছিলে, ইয়াতনো কিয় ভাৰ্বৰ এছ ফৰ্ম বহিলে? হোৱাট ইজ দ্য ফাণ্ডা? কাহিনীটো কি ইয়াত? কাহিনীটো এইটোৱেই, সাবজেক্টটো কোনটো পাৰ্চনত আছে সেইটোৱে হৈছে কাহিনী। পাৰ্চননো কি আহিলে এতিয়া চোৱা, প্ৰনাউন বিলাকত আমি পাৰ্চনেল প্ৰনাউনত ভাগ কৰিব পাৰো। পাৰ্চনেল প্ৰনাউন 3 ধৰণৰ আছে। আমি যেতিয়া প্ৰনাউন কওঁ, এতিয়া চোৱা মই কৈ আছো, তুমি শুনি আছা বা তোমালোকে শুনি আছা, and suppose I am talking about this pen, ধৰি লোৱা এই পেনটোৰ কথা কৈ আছো। মই কৈ আছো I am the speaker and I am first person, যোনে কৈ আছে তেওঁ ফাৰ্ষ্ট পাৰ্চন। তুমি শুনি আছা, তুমি হৈছে ছেকেণ্ড পাৰ্চন, বা তোমালোকে শুনি আছা, তোমালোক ছেকেণ্ড পাৰ্চন। মই এই বস্তুটোৰ কথা কৈ আছো, ইট ইজ থাৰ্ড পাৰ্চন। এতিয়া মই যেতিয়া নিজৰ কথা কম, then I shall use the pronoun, personal pronoun I.
নহয়নে মই মোৰ কথা যেতিয়া ক'বলৈ যাম আই এম এ টিচাৰ তেতিয়া আই বুলি ক'ম যদি মোৰ নিচিনা তিনি চাৰিজন টিচাৰ্ছৰ কথা এজ এ হোল মই কৈছো যে উই আৰ টিচাৰ্ছ তেতিয়া মই কি ব্যৱহাৰ কৰিছো উই ইউজ কৰিছো চ' আই এণ্ড উই আৰ ফাৰ্ষ্ট পাৰ্চন ইয়াৰ হৈছে কি ফাৰ্ষ্ট পাৰ্চন কিন্তু মই তোমাৰ কথা যদি কওঁ কি বুলি কম can you help me you বুলি কম হয়নে you please keep quiet অলপ তুমি মনে মনে থাকাচোন you বুলি কম বহুতৰ কথা ক'বলৈও ইউ এজনৰ কথা ক'বলৈও ইউ যাক লিচনাৰ সকলক যেতিয়া মই ক'ম চ' ইউ ইজ ছেকেণ্ড পাৰ্চন অ'কে তোমালোক ছেকেণ্ড পাৰ্চন নাছিলা জানো গতিকে তোমালোকৰ কাৰণে যিটো প্ৰনাউন ইউজ হৈছে দেট ইজ অলছ' ছেকেণ্ড পাৰ্চন কিন্তু মই এই পেইণ্টটোৰ কথা কৈছো তেতিয়া মই কি বুলি ক'ম হি বুলি ক'ম জানো নহয় বস্তুৰ ক্ষেত্ৰত মই ক'ম ইট বুলি যদি কোনো মানুহৰ কথা কৈছো দেন ইট ইজ হি যদি ছোৱালীজনীৰ কথা কৈছো চি যদি বহু কেইজন মানুহৰ কথা কৈছো দেন ইট ইজ দে ইউজ কৰিম মই নহয় জানো চিলড্ৰেন বুলি যদি কওঁ সেইটো হৈছে প্লুৰেল নাম্বাৰ থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হ'ব চাওঁ আইটো হৈছে ফাৰ্ষ্ট পাৰ্চন কিন্তু আইয়ে এজন মানুহ বুজাইছে therefore I is first person singular number উই বুলি বহু কেইজনক বুজাইছিলে ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ ইউ এজনক বুজাবলৈও ইউ ইউজ কৰা হয় কেইবাজনক বুজাবলৈ ইউ ইউজ কৰা হয় therefore ইউ ইজ second person singular and plural number as well দুইটাই হয় কিন্তু ইট বুলি কওঁতে পেনটো বুজাইছো ইট ইজ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হি বুলি কওঁতে এজন মানুহক বুজাইছো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ সি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ কিন্তু দে বুলি যদি কওঁ থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হৈ যায় এতিয়া কথাটো হ'ল যদি সাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন নহয় ছেকেণ্ড পাৰ্চন নহয় থাৰ্ড পাৰ্চনত যদি থাকে আৰু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ যদি হয় সাবজেক্টটো তেতিয়া ভাৰ্বটোৰ লগত এছ লাগে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰত কিন্তু নালাগে ইয়াত চোৱা আগৰ পেজটোলৈ যাওঁ I always go to school মই তোমাক অলৰেডি ক'লো I মানে ফাৰ্ষ্ট পাৰ্চনৰ লগত এনেকুৱা প্ৰব্লেম নাই উই ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ গতিকে বেছ ফৰ্মে আহিছে ইউ ছেকেণ্ড পাৰ্চন সিঙ্গুলাৰ প্লুৰেল দুইটাই হয় ইয়াত সিঙ্গুলাৰ হৈছে বেছ ফৰ্মে বহিছে দে বুলি কওঁতে কি বুজাইছে সিহঁত নহয় জানো ময়ো নহওঁ তুমিও নোহোৱা সিহঁত কোনোবা বেলেগ মানে থাৰ্ড পাৰ্চন কিন্তু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ দে বুলি কওঁতে কেইবাজন মানুহ বুজোৱা নাই জানো প্লুৰেল নাম্বাৰ যেহেতু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ সেইকাৰণে ভাৰ্বটোৰ লগত ভাৰ্বটো বেছ ফৰ্মত বহিছে তাৰ লগত একো লগ হোৱা নাই এছ যোগ হোৱা নাই কিন্তু যদি চি আছে চোৱা চি মানে কি তাই বুলি ক'লে কেইজনী ছোৱালী বুজাইছে এজনী ছোৱালী বুজাইছে গৰাকী মানুহ বুজাইছে চ' থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ মই কৈ আছো মই নিজৰ কথা ক'লে আই বুলি ক'ম তোমাৰ কথা ক'লে ইউ বুলি ক'ম কিন্তু আন বেলেগৰ কথা ক'লে চি হি দে এইবিলাক ইউজ কৰিব পাৰি গতিকে এইবিলাক থাৰ্ড পাৰ্চন হয় কিন্তু চি বুলি ক'লে এগৰাকী মানুহক বুজোৱা যায় therefore চি ইজ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ and again he বুলি ক'লে we refer to one person that is singular number third person singular number হয় হিটো কেয়াৰলেছনেছ হিটো কোনো মানুহৰ নাম কোৱা নাই এইটো এটা মই অৱস্থাৰ কথা কৈছো এইটো এটা এবষ্ট্ৰাক্ট নাউন কেয়াৰলেছনেছ মানে কি অসাৱধানতা এবষ্ট্ৰাক্ট নাউন এটা ধাৰণা এইটো এটা চ' কেয়াৰলেছনেছ অসাৱধানতাই দুৰ্ঘটনাৰ সৃষ্টি কৰে চ' কেয়াৰলেছনেছটো মই নহওঁ তুমি নোহোৱা আন কোনোবা এটা বস্তু মানে ধাৰণাৰ কথা কৈছো কিন্তু সেই ধাৰণাটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নহয় জানো সেইকাৰণে এবষ্ট্ৰাক্ট নাউনবিলাক সদায় সিঙ্গুলাৰ নাম্বাৰ বুলি ধৰিবলগীয়া হয় চ' ভাৰ্বটোৰ লগত এছ লাগিছে কজ মেইন ভাৰ্ব তাৰ লগত এছ লাগিছে ইয়াত প্লে মেইন ভাৰ্ব তাৰ লগত এছ লাগিছে টিচ মেইন ভাৰ্ব তাৰ লগত ই এছ যোগ হৈছে ইয়াত এছ বা ই এছ যোগ হয় ক্লিয়াৰ হ'ল নিশ্চয় যে চিম্পল প্ৰেজেন্ট টেন্সত মানে সাবজেক্টৰ পিছত ভাৰ্বৰ বেছ ফৰ্ম বা ভাৰ্বৰ এছ ফৰ্ম বহে
কিন্তু ভাৰ্বৰ এছ ফৰ্ম কেতিয়া বহে যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ল নিশ্চয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত এতিয়া ডাউট নাই যদি কিবা ডাউট আছে ইউ কেন কমেণ্ট অ'কে এতিয়া চাওঁ ক'ত ব্যৱহাৰ কৰা হয় চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনিট টেন্স দুটা মেইন ইউজ ইয়াত শিকাই দিছোঁ হাবিচুৱেল একশ্যন অভ্যাসগত ক্ৰিয়া যিটো কাম কৰাটো তোমাৰ অভ্যাস যেনে আই প্ৰে টু গড এভৰি ইভিনিং মই প্ৰত্যেক ইভিনিঙত ভগৱানক নহয় জানো গডক আল্লাহক মুঠতে মই প্ৰাৰ্থনা কৰোঁ চ' দেট ইজ হাবিচুৱেল একশ্যন সেইটো তোমাৰ হেবিট I take my bath early in the morning. মই ৰাতিপুৱা সোনকালেই গা ধুওঁ হেবিট তোমাৰ simple present tense নহয় জানো we make a noise at the classroom ক্লাছৰুমত আমি হুলস্থুল কৰোঁ এইটো আমাৰ হেবিট অভ্যাস গতিকে simple present tense নহয় জানো they play every afternoon সিহঁতে প্ৰত্যেক আবেলি খেলে সেইটো সিহঁতৰ হেবিট that is simple present tense আৰু এটা ইউজ আছে ইউনিভাৰ্চেল ট্ৰুথ মানে কি যিটো সদায় সঁচা চিৰন্তন সত্য এইটো সদায় সঁচা আজিও সঁচা আজি প্ৰায় 100 বছৰ আগতো সঁচা আছিল 100 বছৰ পিছতো সঁচা হ'ব যেনেকে the sun rises in the east সূৰ্যটো পূব ফালে উদয় হয় simple present tense নহয় জানো the sun rises in the east the earth moves around the sun পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো সদায় সঁচা কথা গতিকে simple present tense birds fly in the sky চৰাইবিলাকে আকাশত উৰি থাকে simple present tense নহয় জানো not আৰু কি ক'ব পাৰি যে milk is white গাখীৰ বগা সদায় বগা নহয় জানো গতিকে simple present tense so simple present tense নিশ্চয় ক্লিয়াৰ হ'ল কিবা যদি ডাউট থাকে তোমালোকে জনাবা আমাক আৰু যিমান পৰা তোমালোকে simple present tenseৰ sentence কি হ'ব পাৰে অকমান ভাবিবা you keep writing about all these things keep writing such sentences in simple present মনত ৰাখিবা tense মানে ভাৰ্বৰ কথা ভাৰ্বৰ ফৰ্ম আৰু simple present tenseত ভাৰ্বৰ বেছ ফৰ্ম বা ভাৰ্বৰ এছ ফৰ্ম যোগ হয় অ'কে পিছৰ যিবিলাক আমি টেন্স আছে ইয়াৰ পিছৰ ক্লাছত কৰিম গতিকে এই বস্তুখিনি তোমালোকে ভালকে ইণ্টাৰনেলাইজ কৰি ল'বা বুলি আশা ৰাখিলোঁ কিবা যদি প্ৰব্লেম থাকে আমি সদায় আছোঁ তোমালোকৰ লগত আৰু নেক্সট ক্লাছত আমি পিছৰ আন টেন্সবিলাক প্ৰচিড কৰি গৈ থাকিম থেংক ইউ কিপ লাৰ্ণিং